আমাৰ দেশ। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আল ফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাটকায়ে মেলে কলা চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি, লয় হাতে সৰিহাৰ। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কতগিৰি আছে শোভা কৰি, আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা, আমাৰ চেনেহী আই। নানা গুণ গান সুমধুৰ নাম, পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। শুদ্ধ মনে চিত্ৰে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। নুগুচে হেঁপাহ চাওঁ চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। এই কবিতাটোত মূলতঃ নিজৰ দেশখনক নিজৰ আই নিচিনা অৰ্থাৎ জন্মভূমিক যিদৰে সন্মান কৰিব লাগে, আপোন বুলি ভাবিব লাগে, আদৰৰ বুলি ভাবিব লাগে, লগতে ভাৰতবৰ্ষৰ যি ভৌগোলিক শোভা, প্ৰাকৃতিক বৈচিত্ৰতা, ঋষি মুনি দেৱ দেৱতা, সাহিত্য সংস্কৃতিৰ মনোমোহা পৰিৱেশটো কবিয়ে সুন্দৰকৈ উল্লেখ কৰিছে। এতিয়া আমি ইয়াৰে পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম প্ৰশ্নটো, কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? 4টা উত্তৰ দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গ, অৰ্থাৎ আমাৰ দেশৰ মূৰৰ মুকুট বুলি হিমালয়ৰ কথা কোৱা হৈছে। দ্বিতীয়তে, কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে আমাৰ দেশক দেৱভূমিৰ লগত তুলনা কৰিছে। গতিকে ইয়াতে গ উত্তৰটো শুদ্ধ হ'ব। দ্বিতীয়তে, 2 নম্বৰ প্ৰশ্নটো দিছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো হৈছে ক্ৰিয়াকলাপ, অৰ্থাৎ নিজে কৰি নিজৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰিবলৈ কৈছে যে 2 নম্বৰ যি প্ৰশ্ন আছিলে যে আমাৰ দেশৰ দেৱভূমিৰ লগত কিয় তুলনা কৰা হৈছে, যিহেতু কবিয়ে ইয়াতে উল্লেখ কৰিছে পুৰাণ মহাভাৰতত আমাৰ দেশখনৰ কথা সুন্দৰকৈ উল্লেখ আছে, বিভিন্ন ঋষিমুনিৰ কথা উল্লেখ আছে, সেইকাৰণে ভাৰতবৰ্ষখনক আমি দেৱভূমি ৰূপে বৰ্ণনা কৰিব পাৰোঁ। আৰু তোমালোকৰ নিজৰ নিজৰ যি মন্তব্য সেয়া সহপাঠীৰ লগত আলোচনা কৰিবা। প্ৰশ্ন নং 3, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। গতিকে এইখিনি আমি আলোচনা কৰোঁ দিয়া। প্ৰথম প্ৰশ্ন, কবিয়ে কোন ঠাইত